নমস্কাৰ, আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এয়া মই গা পা ধুই ল'লোঁ আৰু এতিয়া ভাইটিৰ হাতত মই চাটু দিম। আচলতে আমাৰ এটা নিয়ম আছে, গৰু বিহুৰ দিনা ভায়েকৰ হাতত এনেদৰে চাটু দিব লাগে আৰু এয়া ময়ো ভাইটিক দিলোঁ। সেই ভিডিঅ'ত নোলায়, তথাপিও অকণমান ওলাইছোঁ। যি কি নহওক তাক চাটু দিলোঁ। এতিয়া মই খালোঁ এয়া তৰমুজ আৰু এইবাৰ লগাম জেতুকা আৰু জেতুকাখিনি মিক্সিতে পেষ্ট কৰি ল'লোঁ। এয়া মেখেলা চাদৰযোৰ পিন্ধি জেতুকা লগাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ দ্বাৰা সেইটো সম্ভৱ নহ'ল, কাৰণ ইমান গৰম লাগিছে। সেয়েহে মই নৰ্মেল ড্ৰেছতে এনেকৈ জেতুকা লগাই মেলি আজৰি। এতিয়া গধূলি ভণ্টি আহিলে আৰু আমি দুয়োজনীয়ে মিলি গ'লোঁ অকণমান ফটো উঠিম বুলি। আমাৰ তেনেকুৱা ঠাই নাই, হ'লেও কেইখনমান ফটো উঠিলোঁ। বাৰু আজিলৈ ইমানেই, বাই।